গুড মৰ্নিং সমূহ অসমবাসী ৰাইজ আপোনালোকক আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই বৰ্তমান আছোঁ শিৱসাগৰত আৰু ৰাতি ইয়াতে আছিলোঁ আৰু ইয়াৰ পৰা এতিয়া মানে পুৰা গা পা ধুই ৰেডি হৈছোঁ। এতিয়া পোনপ্ৰথমতে যাম শিৱদৌল আৰু শিৱসাগৰত চাব লগা যিমান ঠাই আছে সকলোবিলাক চাবৰ কাৰণে চেষ্টা কৰিম। তো ডন ভাই, আমি এনেকৈ সুৰজিত, অৰ্ণৱ চব যাই আছোঁ। ফাইনেলি ৩-৪ বছৰমানৰ মূৰত আহি শিৱসাগৰৰ শিৱদৌলত আহি উপস্থিত হৈছোঁ আৰু এইমাত্ৰ আৰু এয়া মোৰ পিছফালে আছে শিৱসাগৰৰ শিৱদৌল। তো ধুনীয়াকৈ ইয়াতে প্ৰণাম কৰিম আৰু ইয়াৰে চাৰিওফালৰ পৰিৱেশটো দেখুৱাম, গতিকে চাই থাকক আপুনি। আৰু আমাৰ গোটেই পাৰ্টিটো আহিছে, সকলো চাকি দিয়াত ব্যস্ত হৈ আছে এইফালে সন্মুখত আৰু পাৰ চৰাইও উৰি আছে। একদম মানে কিবা এটা ধুনীয়া পৰিৱেশ আৰু কি ক'ম। শিৱদৌলৰ সন্মুখৰ ভাগত দুই চাইডে চাকি দিয়া মানে প্ৰস্তুতি কৰি থৈ দিছে আৰু একদম ভিতৰৰ ফালে যাবৰ কাৰণে এয়া মেইন গেট এইখন। আৰু মই জোতাযোৰ বাহিৰতে খুলি থওঁ কাৰণ ভিতৰততো পিন্ধি যাব নাপায় না, আৰু হেলমেটটোতো লৈ ফুৰিব নোৱাৰি না, গতিকে হেলমেটটো ইয়াতে ধুনীয়াকৈ থৈ ভিতৰত গৈ আছোঁ। ৰ'ব দেই গাইছ। তো বলক আহিছোঁ শিৱসাগৰত আৰু শিৱদৌলৰ ভিতৰত যদি নোসোমাওঁ কেনেকৈ হ'ব, গতিকে শিৱদৌলৰ ভিতৰত ধুনীয়াকৈ প্ৰণাম এটা কৰি লওঁ আৰু বলক গাইছ। এয়া এইফালে সন্মুখত আছে আৰু ধুনীয়াকৈ ভিতৰত যাই সেৱা এটা কৰি ল'ম আৰু বাকীবিলাকো আহি আছে। তো ইয়াৰে পৰিৱেশটো একদম বহুতেই ধুনীয়া, তো একদম বহুত ভাল লগা পৰিৱেশ। তো প্ৰথমতে ভগৱানৰ ওচৰৰ পৰা আহি লওঁ। এয়া মই মন্দিৰৰ ভিতৰৰ পৰা আহিলোঁ, ধুনীয়াকৈ প্ৰণাম ল'লোঁ আৰু এয়া হাতত প্ৰসাদ লৈ আহিছোঁ। তো এয়া আছিল মন্দিৰৰ ভিতৰৰ পৰিৱেশ, মানে ভিতৰত কেমেৰা নকৰিলোঁ আৰু ধুনীয়াকৈ সেৱা কৰিলোঁ। কৰি উঠি ধুনীয়াকৈ প্ৰসাদ দিলে, প্ৰসাদকেইটা এতিয়া খাম। আৰু এয়া পাৰ চৰাই উৰি আছে কি ধুনীয়াকৈ, চাওক ওপৰত সোমাই গ'ল। তো এতিয়া এনেকৈ যায় সি আগত ক'ৰবাত ভাল জেগা তাত বহি লৈ ধুনীয়াকৈ প্ৰসাদকেইটা খাই লওঁ। তাৰপিছত ইয়াৰ চাৰিওফালৰ পৰিৱেশটো মই দেখুৱাই আছোঁ। ইমান ওখকৈ বনাইছিল মানে, আৰু কেনেকুৱা ধৰণত কি মানে ভাবি মানে কি ক'ম আৰু, কেনেকুৱাকৈ বনাইছিল কি কৰিছিল সিমান আমাৰ জ্ঞান নাই বাৰু। তথাপিও এবাৰ লাৰি চাব বিৰাট মন গৈছে। তো বহু পুৰণা বস্তু, ধুনীয়াকৈ এবাৰ লাৰি চাইছোঁ আৰু ইমান ধুনীয়া ফুল অংকিত কৰিছে। অকল ফুল বুলিয়ে নহয়, ওপৰত আপুনি চাওক এইফালে এয়া ভগৱানৰ মূৰ্তিবিলাকো আঁকি থোৱা আছে আৰু ইয়াৰে চাৰিওফালে সকলোখিনি ঠাইতে সেনেকুৱা সৰু সৰু ভগৱানৰ মূৰ্তিবিলাক আঁকা আছে। এইবিলাক আপুনি ওপৰত চাওক। এইবিলাক ভাবিব লগা কথা এইটোৱে যে ইমান আগতেও মানে এনেকুৱা মানে আধুনিক মানে প্ৰযুক্তিত কেনেকুৱাকৈ বনাইছিল বস্তুবিলাক, মানে আচৰিত। আৰু এয়া শিৱদৌলৰ সন্মুখৰ মানে পিছফালৰ ভাগত আছোঁ মই, আৰু বা কেতিয়া আহিব পাওঁ একো হিচাপ নাই। তো ভালকৈ এবাৰ চাই লওঁ। এয়া সেইফালে আছে। এটা কথা আপোনাক ক'বাই আছিল, মই মানে গামোচাও লৈ আহিছোঁ, মানে মন্দিৰত সোমাম বুলিয়ে ঘৰৰ পৰা গামোচা এখনো লৈ আহিছিলোঁ। আৰু এই 2 দিন জাৰ্ণি কৰাওঁতে মানে বেগৰ ভিতৰতে সোমাই থোৱা আছিল, সেইকাৰণে ওলাব লগা ক'তো হোৱাও নাই। আৰু আজি শিৱদৌল আহিছোঁ যিহেতু ইয়াতে গামোচাখন মই ওলাই দিলোঁ। আৰু এয়া চাওক কি ধুনীয়া গছ চছ আছে চাৰিওফালে, আৰু এইবিলাক কি ধুনীয়া একদম জোপোহা গছ। ৱাও, একদম ধুনীয়া পৰিৱেশটো ভাল লাগিছে আৰু চাৰিওফালে। আৰু মনটো মোৰতো আজি একদম বহুত খুচ, কি বুলি ক'ম। শিৱদৌলত আহিছোঁ না, আৰু ইফালেও আছে এটা ধুনীয়া মন্দিৰ। তো ইয়াতো ওচৰৰ পৰা এবাৰ আহোঁ ধুনীয়াকৈ, বলক এইফালেৰে যাই একবাৰ চাই আহোঁ জাষ্ট। ইয়াতে দেখা পাইছেনে আপোনালোকে, একদম পাৱৰা ভৰ্তি হৈ আছে। আৰু এইফালে চাউল দিছে আমাৰ লুকুৰে মাত্ৰ ঢিলা চাউল ছটিয়াই, আৰু পাৱৰাবিলাক খাই আছে। তো মানে কি হ'ল, এটা পাৱৰাবিলাকে এতিয়া খাই আছে না, তো এটা শ্ল' মোশ্যন শ্বট ল'বৰ কাৰণে মই চেষ্টা কৰিম। তো চাওক। তো কেনেকুৱা লাগিল শ্বটটো চাই শ্ল' মোশ্যনৰ, মই চেষ্টা কৰিলোঁ দিবৰ কাৰণে। আৰু এতিয়া মই মানুহটো নিজে থাকি পেলাই শ্ল' মোশ্যন এটা কৰিবৰ কাৰণে চেষ্টা কৰিম, চাওকচোন কেনেকুৱা হয় বাৰু।
তো গাইছ এয়া আছিল আজিৰ শ্ল' মোশ্যনকেইটা দেখুৱালোঁ মানে মই প্ৰথম আইফোনেৰে এনেকুৱাকৈ শ্ল' মোশ্যন কৰিছোঁ পাৱাৰৰ লগত আৰু বৰ্তমান শিৱদৌলত আছোঁ কেনেকুৱা লাগিছে নাজানো কিন্তু মোৰ মনটো বহুতেই ভাল লাগিছে কিন্তু বহুত দিনৰ পৰা ভাবি আছিলোঁ আহিম বুলি কিন্তু আজি আহিলোঁ ফাইনেলি একদম বহুত ভাল লাগি গ'ল আৰু পিছফালে মই যাই মন্দিৰত ধুনীয়াকৈ সেৱাও লৈ আহিলোঁ আপোনালোকৰ কাৰণে লগতে আমাৰ সকলো ফেমিলিৰ কাৰণে ভাবিছোঁ তো বহুত ভাল লাগিছে আৰু এতিয়া ক'ত যাই আছোঁ চাই থাকক এইটো ব্লগতে দেখা পাব যদি ব্লগটো দীঘল হয় মই বাৰু ছুটি কৰাৰ কাৰণে চেষ্টা কৰিম তো বলক গাইজ বলক শিৱদৌলৰ পৰা এতিয়া আমি বেলেগ এঠাইলৈকে যাই আছোঁ যে দেখা পাইছে এইটো হ'ল আমাৰ শিৱসাগৰৰ ট্ৰেইন ষ্টেচন আৰু শিৱসাগৰৰ ট্ৰেইন ষ্টেচনৰ সন্মুখে আহি পেলাই ইয়াতে এখন সৰুকৈ দোকান আছে সৰুকৈ আৰু মানে ফুটপাথৰ কাষতে আৰু এই দোকানখনতে এতিয়া মানে মই ভাত খাম বুলি ভাবিছোঁ আৰু এটা মেইন কথা হ'ল কি ইয়াতে ভাতৰ দামটো অতি কম আপোনাৰ যদি পইচাৰ অলপকৈ শ্বৰ্ট লাগি আছে আহিব পাৰে একদম ট্ৰেইন ষ্টেচনৰ ফ্ৰণ্টে আৰু অংকুৰে কৈ দিব কেনেকুৱা কি দাম ইফালে আহিম আমি পোহৰটো মিলা নাই অ'কে তো কেনেকুৱা কি দাম এওঁলোকে মানে মোক কালিৰ পৰা কৈ আছে যে এখন ভাল হোটেলত অংকুৰা ভাত খাব যাম চ' ভাল হোটেলটো আছে এনেই বহুত শিৱসাগৰত বহুত আছে কিন্তু এখন চিপেষ্ট হোটেল এতিয়া আপোনালোকে যদি কেতিয়াবা ফুৰিবলৈ আহে ঠিক আছে চ' আপোনালোকৰ বাজেট নিমিলিবও পাৰে আপোনালোকে 150-200 টকাত ভাতটো খাব নোৱাৰিব পাৰে কিন্তু এইখন হোটেলত 60 টকাত আপুনি মাংস ভাত পাব উইথ 3-2টা চব্জি দালি চাটনি মানে কৈছোঁ ন ভেলু ফৰ মেনি থালিখন আপোনালোকে এনেও ই দেখাবই আপোনালোকক আৰু মই এওঁলোকক এটা চেলেঞ্জ কৰি যদি খাই এই 60 টকাত যদি ইয়াত মাংস ভাত খাই বেয়া পায় তেতিয়া গোটেই বিলটো মই দিম তাৰমানে নিৰামিষ খালেও 60 টকা নিৰামিষ 40 টকা নিৰামিষ 40 টকা বাপৰে বাপ নিৰামিষ 40 টকা আৰু মাংস ভাত মাছ চব যি খালেও 60 টকা 60 টকা চাই লওঁ বলচোন কিনো আছে 60 টকাত মাছ মাংস আৰু লগতে নিৰামিষ গাইছ খানাটো খাই ল'লোঁ আৰু ইমানে ধুনীয়া লাগিল মানে 60 টকাত যে ইমান দিব মই ভাবাই নাছিলোঁ কিনো ক'ম আপোনালোকক দেখাই পেলাই মাংস দিছে সৰু সৰুকৈ 3 পিচ বাতিটো এনেকুৱা সৰু মিডিয়াম চাইজ দেখা পাইছে না আৰু কৈ নাখোঁ তো খানাটো খাই বহুতেই ভাল লাগিল আৰু লগতে মই এক্সট্ৰাকৈ সৰু এনেকুৱা পুঠি মাছৰ এক্সট্ৰাকৈ 20 টকা পিচ বাতি লৈছোঁ মই এটা আৰু লগতে পানী বটল এনেকৈ চব মিলি 90 হৈছে কিন্তু এনে মেইন যদি আপুনি নিৰামিষ ভাত খাই 40 টকা আৰু লগতে মাংস ভাত যদি খায় 60 টকাত আৰামছে খাই যাব পাৰিব এইফালে আছে শিৱসাগৰ ট্ৰেইন ষ্টেচন আৰু এইফালে আছে এখন হোটেলখন একদম চুপাৰ হিট 60 টকাত ভাত পানী খাই একদম ক্লিয়াৰ আৰু এতিয়া গৈ আছোঁ আমি হেৰিলৈকে ৰংঘৰলৈকে কিন্তু ৰংঘৰলৈ যোৱাৰ আগতে ভিডিঅ'টো চাই কেনেকুৱা লাগিছে যদি ভাল লাগিছে তাত ধুনীয়াকৈ লাইক কৰি দিব আৰু ৰংঘৰৰ ভিডিঅ' মাষ্ট ভিডিঅ'ৰ নেক্সট ভিডিঅ'ত আহি আছে গতিকে আজিলৈ ইয়াতে ভিডিঅ'টো শেষ কৰিম বুলি ভাবিছোঁ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিব আজিলৈ